কিহৰ লগত বনাবা? মনটো খুশ হৈ যাব চাগে ন? ল'লে ভাল, কিবা মাথাৰ বিষ চিষ থাকিলে মানে ভাল হয় বুলি কয় আৰু নাজানো আৰু কিমান এইটো বিশ্বাস হয় মানুহৰ। 100টা শাক কেইটা হ'ল? কেইটা? এইখিনি গোটেই বৰুৱা আছে ন? চাফা কৰিব আছে দিয়া। তুমিতো মোক কিবা এটা দিব লাগে, দিবা নাই? খুজি খুজি লোৱা মানুহ হয় আমি, নিদিলেতো খুজি। হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল অৰঙে দৰঙে। আৰু আজি হৈছে গৰু বিহু। ৰাতিপুৱা গা পা ধুই লৈ আজৰি হৈ গ'লোঁ। আজৰি হৈ পিনি ভাবিলোঁ এটা ব্লগ বনাওঁ। বিহুৰ পৰম্পৰাখিনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। লগতে যদি ভাল পায় লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু প্ৰথমতে চাওঁচোন আহক। আৰু ৰাতিপুৱাৰ পৰা যিহেতু নিয়মবিলাক চেষ্টা কৰিছোঁ ধৰি ৰাখিব, সেইবাবে আন্ধাৰে হৈ আছে ইয়াতে। গা ধুলে? এয়া মা গা ধুই আহিলে। আৰু এইখিনি হৈছে মাহ হালধি, আৰু এইখিনি ব্যৱহাৰ কৰি আমি ৰাতিপুৱা গা ধুইছোঁ। গা পা ধুই মেলি আহিলোঁ। আৰু গৰু বিহু যদিও গৰু নাই আমাৰ ঘৰত, সেইকাৰণে দাই ঘৰত গৰু আছে। গৰু গা ধুৱাবলৈ এওঁ গৈছে, ভিডিঅ' এটা কৰি আনিছে আৰু সেয়া আপোনালোকক দেখাম এতিয়া। চাই থাকিব ভিডিঅ'টো। এতিয়া বনাই আছোঁ চাহ, আৰু চাহৰ লগত খাবলৈ এইখিনি পিঠা উলিয়াই লৈছোঁ। এইখিনি কালি বনোৱা হৈছিলে, কালি ভিডিঅ' এটা কৰি থৈছিলোঁ, আপোনালোকে চাই ল'ব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এদিনতে যি পাৰোঁ আৰু এদিনত যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে বিহুৰ আয়োজন ভালদৰে কৰিব পাৰোঁ। এইখিনি বনাইছোঁ তিল আৰু গুড় দিয়া পিঠা। এইখিনি বনাওঁতে মই ভিডিঅ' নকৰিলোঁ, বহুত লৰালৰি হৈছে যিহেতু এটা দিনেই আছে। আৰু এইখিনি মই তেল দিয়া পিঠা বনাইছোঁ, এইখিনি ৰেডি কৰি থৈছোঁ। আৰু এই অলৰেডি হৈছেই বনাই অলপ। আৰু এইখিনি দি থৈছোঁ তেলত। আপোনালোকে পিছে বিহু আয়োজন কেনেকৈ কৈছে কমেণ্ট কৰিবচোন। আৰু আজি যিহেতু একটা দিনত মই ভিডিঅ'টো শ্বুট নকৰিলোঁ, সেইবাবে দিবতো নোৱাৰোৱেই বাৰু। আৰু কাইলৈ ভিডিঅ' এটা দিম, তেতিয়া এইখিনি এড কৰি দিম, আপোনালোকে চাই ল'ব। এইখিনি আয়োজনটো চবেই কৰিছে সেইটো মই জানো, তথাপিও মানে এইখিনি আপোনালোকৰ লগত দেখাব মন গ'ল, এনেই আপোনাৰ লগত শ্বেয়াৰ কৰিব মন গ'ল, সেইকাৰণে মই এইখিনি ভিডিঅ' এটা বনাই দিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কি দেখাইছা? আমলেটু। অঁ, ইয়াত আমাৰ ভাইটিয়ে আমলেটু ভাঙি আছে দেই। এইবিলাক চাফা কৰিব লাগিব ভালকৈ ন? এই মজা মাল লালে এইটো, মজা মাল লাইছে, ভাল ওলাইছে। এই যাই পেলালে মোক। আজি এইবিলাক খাই আৰু এই পৰুৱা কেইটামান দিয়াচোন, শুনিব লাগে বুলি কয় নহয়। দুটামান আনা। ৰ'বা এনেও পাবা, তাত থাকিবই। ধৰা মই এইটো ভাঙোগৈ। আৰু ক'ত আছে? নাই আৰু ক'ত আছে? ওপৰত আছে। ওপৰ গছজোপা আছিলে ন তিনিটামান, এতিয়া অহা পাইছোঁ, এতিয়া কাহানিবে ভাঙি আনিলোঁ। এইফালে পাৰি আনিলে আমলৈ পৰুৱা টোপ। কিমান পালা? যথেষ্টখিনি পাইছে ন? ধুনীয়া ধুনীয়া, খালি পৰুৱা ধেৰ আছে। আমলৈ টোপ পোৱা মানুহ এইটো। আৰু পাৰি আছে নি? অঁ, কিহৰ লগত বনাবা এইবিলাক? কণী দি দিছোঁ নহয়, তিনিটা ভাগ কৰি পিনি হাঁহ কণী। অঁ, হয় নি? আমাৰ কণী যুঁজালে নাই? কণী যুঁজাব হ'ল নহয়। হাতত হেৰি হ'ব। হ'ব নাই চাওক, প্ৰথমবাৰ মাৰি লওঁ। ঐ, ডাঙৰ এজনী আছে চোৱা। বেছি নালাগে, নাখায় মোৰ। একদম কমকৈ দিয়া, আমাৰ কোনে খাবনো? মইতো নাখাওঁৱেই। হ'ব দে, কোনে খাবনো? অঁ, নে এটা নে দুটা খাব আৰু নাখায়।
সেইবোৰ বাচি ল'ব ঘৰত দে দি দিয়া নিজে নিজে বাচিব পৰুৱা ওলাইছে দেই গোটেই পুৰাত ধৰে পুৰাত গন্ধটোৱে গোটেই বগাই গৈছে ইয়াৰ গন্ধটো ল'লে ভাল কিবা মাথাৰ বিষ চিষ থাকিলে মানে ভাল হয় বুলি কয় আৰু নাজানো আৰু কিমান এইটো বিশ্বাস হয় মানুহৰ সেইকাৰণে নিয়মটো কৰি দিওঁ আমিও গোটেই হাতে চাতে বগাইছে 100টা শাক কেইটা হ'ল কেইটা হৈছে শাক পেহী কেইটা হৈছে 10টামান হৈছে চাগে ইয়াত 100টা কৰিব লাগিব ন এইফালে আমাৰ এইটো জুই ঘৰত কি কৰিবা আছে কি কৰিছা কি গাহৰি বনাইছা পেহী কি কাটি দিছে এইবিলাক মই পিঁয়াজ কাটিছোঁ জলকীয়া কাটিছোঁ আজি মানে বিহুটো আমাৰ আপোনালোকৰ মই গাহৰি নাখাওঁ দেই এওঁলোকৰ একদম ইয়াত গাহৰি বনাব গাহৰি ক'ত আনিলা নাই আনিলে এইখিনি জলপান খাবা নেকি খাই লওঁগৈ মইনাক মাতিব চাই থাকিবা তেতিয়াহ'লে ভিডিঅ'টো এখেতলোকে গাহৰি বনাই আছে বনাই লওক আৰু মোক বিহু বুলি শুনা আকৌ মোক বিহু বুলি কিবা দিবা নেকি চোৱা লোকৰ মানুহে কপৌ ফুল দিয়ে তাৰপিছত হয় নাই তগৰ ফুল দিয়ে তুমিতো মোক কিবা এটা দিব লাগে দিবা নাই খুজি খুজি লোৱা মানুহ হয় আমি নিদিলেতো খুজি ল'বই লাগিব হয় নাই দিবা বিহু বুলি ইমান কষ্ট নকৰে পাহাৰ বগা বগা কপৌ আনি দিব নোৱাৰে বোলে হয় নাই আপোনালোকক আৰু এটা ভাল খবৰ আছে দেই আজিয়ে নকওঁ বাৰু পাছত পৰে জনাম তথাপি সেইকাৰণে আজি খবৰটোৰ কাৰণে মোৰ মনটো বহুত বেছি ভাল লাগি আছে পাছত শ্বেয়াৰ কৰিম সেইটো কথা এতিয়াই কৈ নিদিওঁ সেইটো ছাছপেন্সত থাকক আৰু হয় নাই কি কোৱা ভালনে তোমাৰ কাৰণে খবৰটো বহুত ভাল হেপী এইফালে চোৱা আকৌ এবাৰ চাই পিনি কোৱাচোন বহুত হেপী নে বহুত হেপী পেহী হেপী নে লাগে নি আৰু ইয়াতকে ন ঠিক আছে কি দিলা ইয়াত এতিয়া দিছো তেল আৰু গাহৰি এয়া নিমখ দিম এতিয়া তেলতে নিমখ আচলতে জুইত বনোৱা মাংসটো খাবলৈ বহুত ধুনীয়া হয় ন গেছত বনোৱাতকে এখন খালি বহুত লেতেৰা হৈ আছে দেখিছানে ইয়াত আচলতে বনোৱা নহয় যে একো বনোৱাই নহয় কালি আমি পিঠা পুৰিছিলোঁ সেইকাৰণে ইয়াত অলপ অলপ লেতেৰা হৈ থাকিলে আৰু আজি এওঁ বনাইছে এইবিলাক ভিতৰত বনোৱা নহয় আৰু সেইকাৰণে ইয়াতে বনাই দিছে বাৰু মই যাওঁ ফুল এপাহ দিবা বুলি আশা থাকিলে দেই জলপান খাই লৈ আহা সময় পোৱা নাই বিজি মানুহ হয় লেতেৰা মানুহ তুমি বিজি নহয় মানে এনেকুৱা কথাটো মানে ভোক লাগিলে থাকিব নোৱাৰে আৰু চবতকে আগত পেটটো বাকীখিনি পাছত সেইকাৰণে পেটটো একদম নেবাহো বুলি বাঢ়ি গৈছে গম পাইনে সেয়া দেখাই দিছে একদম সোনকালে আহিবা বনাই থাকা পেহী আহক এতিয়া আমি জলপান খাবলৈ লৈছোঁ ইয়াত আছে দৈ চিৰা মুড়ি আৰু গুড় আজি অকণ স্পেচিয়েলকৈ দিছোঁ সকলোকে বিহু বুলি এয়া আমাৰ 5টা মানুহ ঘৰত 5টা বাতি ৰেডি আৰু এয়া মায়ে দি আছে দৈ এফালে দেউতা আহি বহি লৈছে দেউতা সকলোকে হেপী বিহু বুলি কওক হেপী বিহু এফালে চাওক হেপী বিহু সকলো ভালকৈ থাকক সকলো ভালকৈ থাকক দেই আপোনাৰ খবৰ আশীৰ্বাদ দিছোঁ আপোনালোকক খাই লওক এয়া আপোনালোকলৈ বুলি মই এতিয়া 101টা শাক বিচাৰি আহিছোঁ 101টা শাক খালে বোলে আজি ভাল হয় কিবা ঔষধি গুণ হয় সেইটো কাৰণে 101টা শাক 101টা বিচাৰিব লাগিব আৰু অলপমান বিচৰা হ'ল আৰু অলপমান ইয়াতে বিচাৰোঁচোন কি কি পাওঁ চাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ পিছপা কি হয় মই নাজানো সেইকাৰণে নুবুটলোঁ দেই এতিয়া মানিমুনি পাইছোঁ
বিট পালোঁ দেই। লাওনে কিবা লাও এটাও কি হ'বা লাও হয়। জলকীয়া আগ 101টা শাক নহ'লে বাৰু, যিহেতু বতৰটো বহুত ডাৱৰীয়া হয়, বৰষুণ অকণমান দি আছে, সেইকাৰণে আমি মানে বুটলিবলৈ যাব নোৱাৰিলোঁ। ঘৰতে যি পাৰোঁ তাকে বুটলি মেলি এইখিনি হৈছে আৰু 50টামান হ'ল চাগে, আৰু তাকে বনাম এতিয়া। বনাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক এটা কৰি দিব বুলি আশা ৰাখিলোঁ। এইখিনি মহানিম হয়, পেহীয়ে দি থৈ গৈছে। এইখিনি বোলে বিচনাৰ তলত ভৰাব লাগে আজি। বিচনাৰ তলত ভৰালে কিবা ঔষধি গুণ আছে কাৰণে ভাল বুলি কয় চাগে, নাজানো। মই এইখিনি ভৰাই দিওঁ। বিহু বুলি এইটো গিফ্ট আনিছিলোঁ, আৰু গিফ্টটো মই দিম ভাবিছোঁ আৰু এখেতক, মানে আমাৰ গগৈ দাক। সেইকাৰণে মাতিছোঁ ওচৰলৈ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু, হয়নে? প্ৰথমতে বিহুৱান এখন আনিছিলোঁ। বিহুৱান দিলে বোলে মৰম চেনেহবোৰ বাঢ়ে, হয় নাই? সেইকাৰণে মানে বিহুৱানখন দিছোঁ আৰু, হয়নে? মোৰ মনটো খুচ হৈ যাব চাগে ন? মনটো ভাল লাগিছে বাৰু। মনটো ভাল লাগিছে বহুত চাগে। তুমি মোক কিবা দিব লাগিব নে? গম পোৱা নাই, মই দিলে নহয় নহয়। মানুহে বিহুত কিবা দিয়ে আৰু, হয়নে? দিয়ে বুলি শুনিছোঁ। শুনিছা নি? ট্ৰাই কৰিম। এইখিনি যাচিব লাগিব দেই। এখন নতুন কাৰণে হেৰি হৈ আছে, পুৰা হুতুম মুচুম হৈ আছে। নিজে পিন্ধি লৈছে দেই। ধন্যবাদ। আৰু ভাল লাগিছে ন? বিহু শুভেচ্ছা থাকিলে বহুত বহুত। এই বহা পেটটো যাতে কমে। ভাল লাগিছে নে? আপোনালোকেও কমেণ্ট কৰি জনাবচোন। আৰু এটা বস্তু আছে, এইটো তুমি নিজে চোৱা আৰু। হ'ব। তুমি এনেকৈ দেখাই দিলে নহয় নহয়। স্পৰ্টিং এটা দিছোঁ আৰু, দেখাই দিছোঁ মই, হয়নে? এইটো আৰু তুমি কি আনিছা মোক দিয়া। কিবা এটাতো আনিছে, মই জানোৱেই সেইটো কথা। কি আনিছে মই এতিয়ালৈকে গম পোৱা নাই। আপোনালোকে গম পাব আৰু, কিবা এটাতো আনিছে। উলিয়াই লোৱা। বাহ, তুমি আনিছা? চেষ্টা কৰিছোঁ। বঢ়িয়া লাগিছে। মই চাওঁ খুলি মেলি ন। থেংক ইউ দেই, ভাল লাগিছে বস্তুটো, বেয়া লগা নাই বাৰু। আনিলা হয়, কেতিয়া আনিলা? গমেই নাপালোঁ। কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ চাদৰ মেখেলা হয়। খুলি মেলি পাছত দেখাই যাম, এতিয়া নেদেখাওঁ। এতিয়া এনেকৈ দেখাইছোঁ, মই লৈ দিছোঁ আৰু তুমি দিয়া বুলি ন চাদৰখন। কেনেকুৱা লাগিছে আপোনালোকেও কমেণ্ট কৰি জনাব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আৰু আমি এতিয়া যাম বিহু চাবলৈ। মানে আমাৰ গাঁৱত এখন প্ৰগ্ৰেম আছে আজি, আৰু সেই প্ৰগ্ৰেম চাবলৈ ওলাম আৰু এতিয়া ৰেডি হৈ মেলি আপোনালোকক লগ পাই আছোঁ। বাই বাই দিয়া তেওঁলোকক। বাই বাই, টাটা, গুড বাই, গয়া। এতিয়া সময় হৈছে আৰু গৰু আহিব সময়তে জাক দিয়ে আজি বিহুৰ দিনা। আমাৰো জাক দিছে, গৰু নাই যদিও জাকটো দিব লাগিব ন, নিয়মটো কৰিব লাগিব। ইয়াতে দিছে তুঁহগুৰি, পিঠাগুৰি, খেৰ আৰু কিবা নাৰিকল পাত দিয়ে নেকি, নাৰিকল পাত দিছে। আৰু দীঘলতি মাখিলতি দিয়ে, সেইকেইটাই দিছে। দি পিনি ইয়াত জাক দিছে। ওলাই মেলি হৈ গ'ল এতিয়া, আৰু এতিয়া আমি প্ৰগ্ৰেম চাবলৈ যাওঁ। ভাবিছোঁ আপোনালোককো অলপ অলপ দেখাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু আমি গৈ থাকোঁ।
এটা বজাত প্ৰগ্ৰেম চাই আহি সোমাইছোঁহি। ভাবিছোঁ ভিডিঅ'টো এতিয়া সামৰণি মাৰিবতো লাগিবই বা সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু লগৰ সমনীয়াবিলাকৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই, গুড নাইট, শুভৰাত্ৰি আৰু জয় আই অসম।